পুনৰ গঢ়িবলৈ মোৰো আজি মন যায় ৰাজনীতি দুৰ্নীতি আজি মানুহ ব্যৱসায় অসমখন বিক্ৰী হ'ব আৰু বেছি সময় নাই উত্তৰ পূব শান্তি বিক্ৰী কোনে কৰে ব্যৱসায় এপদ দুপদ কৈ বিক্ৰী আছে সম্পদ ৰাইজেই ৰজাপাতি ৰাইজেই বিপদত ৰাষ্ট্ৰৰ দেশত আজি নচলিব দুৰ্নীতি জাতি মাতি ৰাখিবলৈ ওলাই দল বান্ধি বুজিব নাই तू बदली बजाई देंगे नी मैं सांग बाबा ओ साथ है जाने बेंगा रे पापी हां हेलो एवरीवन की खबर আপোনালোকৰ আশা কৰো আপোনালোক সকলোৱে ভালে আছে মোৰ অন্যটি ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো আজি তিনিচুকীয়ালে বুলি ওলাই আহিছো এই আমাৰ আতৈ চিনি পাইছে আতৈক আপোনালোকে তাৰপিছত এয়া মই কও বাকিখিনি তাৰ পিছত আৰু মানুহ আমাৰ লগত যাব তো ভিডিঅটো চাই থাকক আমাৰ লগত কোন কোন যাব আৰু আমি কলৈ যাম ভিডিঅটো চাই থাকিব তেতিয়াহে গম পাব এতিয়া গৈ লওঁ আৰু দেই আহি বগীবিল দলং পাইছে হাতখন আমাৰ ওচৰত থ হাতখন জিগলি হৈ লাগিছে হাতখন ওচৰত থ ৱাইড এংগল কৰি দিব লাগিছে এতিয়া নালাগে ভিডিঅটো কৈ দিব লাগে এতিয়া কৈ আছো ঠিকে আছে ও ভিডিঅটো কৈ আছো তই কি আমাৰ তই ইজ্জতকে কোৱা মানে হন না হয় মই চিকেন নামটো কৈ দিব লৈছিলাম সৰি দে ৰিংকু ইংকু একদম আহিছা ডাইৰেক্ট মিস কৰিছো দে আয়ুষ তোমাক দূৰলৈ আহিছো যে সেইকাৰণে নানিলো আৰু দেই বেয়া নাপাবা আৰু অলপ তুমি ডাঙৰ হৈ লোৱা নিশ্চয় আমি আকৌ এনেকৈ থৈ যাম ধেমালি কৈছো লৈ যাম একমাত্ৰ আমাৰ সৰু ভাইটি কেলে নিনিমনো বাকী যিয়ে নহওক এতিয়া আমি পালোহি বগীবিল আৰু এতিয়া আমাৰ ড্ৰাইভাৰ মানে ভিনিয়ে গাড়ী চলাই আছে এয়া কাজিয়া হৈ গৈছে মানে ড্ৰাইভাৰ আৰু হেণ্ডিমেনৰ মাজত মই পেছেঞ্জাৰ মোক একো নকয় বাকি যিয়ে নহওক আজি বগীবিলত মানে ভিউটো বহুত বঢ়িয়া আহিছে মানে চাওকচোন এফালে আমাৰ বগীবিলখন ধুনীয়া কি আমাৰ বগীবিলখন আমাৰ বগীবিলখন এনেও ধুনীয়া হেনো আমাৰ ভাল মু বুলি কৈ নিদিলে আকৌ দেই পাক ভিডিও কৈ থাকোঁতে যদি মোবাইলত থাপকে কোনোবা কাঢ়ি লৈ যায় সেইটো হলে মই ৰিস্ক ল'ব নোৱাৰো কিন্তু দেই ল তোৰ ফোন তই ল Many months later আহি চাবুৱা পালোহি বস্তা দুটা আছে উঠাম এতিয়া সেইকাৰণে সোমালোহি এইটো এটা বস্তা সঁচা কথা ক'বলৈ গ'লে ইহঁতে কেৰাহী লৈ নাহিলে আৰু লগতে চাউল নানিলে খৰি নানিলে এইকেইটা বস্তু কেৰাহী আনিছো লগত মানে বস্তু এটা আহিছে সংঘ গাহৰি নোখোৱা এটা আহিছে ৰিংকু মতি আহিছো তাৰ কাৰণে এক্সট্ৰা কেৰাহী এখন ল'বলগীয়া হৈছে এইটো আৰু এটা বস্তা আছে এই বস্তা কেৰাহী ৰিংকু কাৰণে আমি বৰ্তা এতিয়া নাখাওঁ মন্দিৰৰ পৰা সেয়া লৈ তাৰপিছতে খোৱা বোৱা কৰিম আৰু মানে এই নালাগে হে সেয়া ল'বলৈ মা পকাত হে कैसा लगा मेरा मजाक নেলাগে সেই বৰমা ঘৰত নাই ডাঙৰ বাই ঘৰত আছেগে মানে তাৰপিছত এতিয়া ঘৰত অকল বৰ্তা আছে আৰু এইকেইটা এনেকুৱা কাউৰী নিচিনা চিঞৰি আছে মই একদম ওলাই আহিছো মানে এক্সট্ৰাকে কথাখিনি ক'বৰ কাৰণে তাৰপিছত দেৰি হৈছে একদম ইয়াতে 11টা বাজিলে আকৌ মন্দিৰ পাওঁতে দেৰি হ'ব ন বৰ্তাই চাহ দি বুলি কৈছে মানে চাহ নাখাওঁ আৰু এইকেইটাক উঠাই লওঁ তাৰপিছত যাওঁ মানে তাৰপিছত ডাইৰেক্ট গৈ মন্দিৰত দেখাইছোগে One eternity later ফাইনেলি পাই গ'লোহি তিনিচুকীয়াৰ টিলিঙা মন্দিৰ এয়া এইকেইটা যুদ্ধ লাগি আছে আহি পাই গামোচাখন এডোখৰ কৰি ল
এয়া টেঙাঘাটৰ পৰা নুনু বস্তা উঠাই আনিলো মই এয়া আমাৰ ৰিংকু লগৰটো সেয়া ৰিংকু চলাইছে ৱাহ কি হোৱা মোক কেনেকে এৰি থৈ গৈছগে যে দে হয় এখন লৈ চোন বা ভিনিয়ে তই আহ আকৌ কথা পাতি পাতি ক'তো MLA হৈ পিনে আগতে গ'ল MLA হৈ MLA উঠিব চাগে তেখেতে গোটেই আমি পিছত লিখছকেইটাহে যেনিবা সেনেকুৱা কথাহে লাগিছে মোক এৰি থৈ নাযাবি আকৌ তই মেখেলা পিন্ধি আহিছচোন সেইকাৰণে আকৌ এৰি থৈ নাযাবি ৰ আকৌ বিচাৰি পাবা মনৰ মানুহ জ্বলালে চাকি গুচি জ্বলাই থৈ যাং নি সঁচা কথা আমি জ্বলাইছো দেখি সঁচাই নি সঁচাকে আমি আহিছো আমি আহিছিলো না এইফালে আমাৰ বাইদেউ আহি আছে গেৰেপকে এইফালে দোকানবিলাক অসুৰকেইটা এইকেইটা মশা মাছি যদি আপনার ঘরে থাকে তবে চলে আসুন মশার যন্ত্রণায় মাছির যন্ত্রণায় যারা থাকতে পারছেন না মশা মাছি তারা কিন্তু ভয় হচ্ছে ভাল লাগিছে ন আহি পিনে মোক হচ্ছ ভিনিয়ে বাইক এৰিলে সেই আগে এৰিলে আগে গৈছে অঁ বাৰু বাইদেউক আজি ভাল লাগিছে দেখিবলৈ চাদৰ মেখেলা পিন্ধি আহিছে যে আকৌ মায়ে দিয়া দিয়া কি কথা আছে কি কথা আছে মই কোৱা নাই আকৌ কথা নাই টিলিঙা মন্দিৰ পাই গ'লোহি বাইদেউ বজাৰ আকৌ তয়ো তই চাপনৰ ঢুকি নাপাবি মনৰ খাপ হ'ব লাগিবতো বেচেৰাটো মই বুজিব নাই তোৰ বদলি বজাই দিম নি মই চাং পাই চাহ তই বেংকাৰে পাবি একো নাই তেনেকে মই বনাই দিম এইকেইটা সৰু যে ঢুকি পাইছো চাইছো দেই কথা আছে একো কথা নাই হ'ব তই কি তলত জ্বলাইছ হ'ব কৈছো দে মই আকৌ যাব লাগিব তেলে পেলাই হ'ব কৈছো ক'ত জ্বলাইছ কি কথা আছে তলত মই ওপৰত জ্বলাই বুলি সেইফালে গুচি গ'লো বিচাৰি পাবা মনৰ মানুহ জ্বলালে চাকি গুচি শলিতাখন এই কাঠিডালৰ বাহিৰে অসম্পূৰ্ণ বাইদেউ জ্বলাই দিওঁ নি কি কথা আছে এই হলিতা ক'ত যে অকল মোৰ কাৰণে নহয় আকৌ নীতিশ উৎপল ৰিংকু নুনু আমাৰ চাৰিটাৰ কাৰণে তোমালোকৰ পৰা গাৰ্লফ্ৰেণ্ড আছে মোৰহে নুনু টুৰ্ণামেণ্টো দিছে নুনু লোৱা দিয়া তোমাৰ দিনা মই জ্বলাই দিওঁ সি জ্বলা এবাৰ মই ধৰি দিওঁ তুমি নজ্বলোৱা তুমি জ্বলাই লোৱা ফাৰ্ষ্ট আকৌ
সেই আমি যে য'ত যোনখন হলিটা ইউজ কৰিছিলোঁ সেইখনৰ পৰা জ্বলাই লোৱা অঁ পৰা যাব মাৰা মাৰা তুমি মাৰা এক্সপিৰিয়েঞ্চ আছে যে তোমাৰ আজি মাৰো সেনেকৈ মাৰিব দিয়া নাই মেচটো মাৰা মেচ এনেকুৱা চলাই এইটো কি হ'ল এই ব্লক কৰি দিছে ৰাস্তা মই জ্বলাই না জলদি 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 হাতে এনেকৈ ঘূৰাই কিনে নুমাবা দেই ভাউককৈ নুমাই নিদিবা অঁ এনেকৈ ঘূৰাই ঘূৰাই কৃষ্ণ কৃষ্ণ তেল অলপ থাকিলে দি দিমগৈ আকৌ এনেই চাকিত দি দিম তুমি ধৰি দিয়া অলপ অলপ দি দিম এই আঁতৰি দিয়া এইখিনি কামত আহিব থৈ দিয়া মোক গছজোপা আছে বুলি কোন গছজোপা কি গছ কি গছ গছজোপা আছে ডাঙৰ পৰা সেই সেইজোপাচোন এইখিনি লৈ নিবা থৈ দিওঁ অঁ থলে দেই আকৌ লৈ গৈছে বুলি আহিব অকণমান দি দিওঁ কি কথা আছে স্কোৰ বে কিমান আশাত থাকিব জ্বলাই থাকোঁ নুমাই নুমাই গৈছে बात तो सही है চিলিয়া সেইফালে থাকিব পাৰিম কি কথা আছে একো কথা নাই একো কথা নাই তোমালোকৰ বৈবাহিক জীৱন কুশলময় হওক চৰণ স্পৰ্শ নকৰা 15 minutes later. টিলিঙাৰ মন্দিৰ পৰা ওলাই আহিলো এতিয়া মানে পিকনিক প্লেচ বিচাৰি ফুৰিছো নীতিশে ক'লে শুকানজুৰি যাম কিন্তু শুকানজুৰি ক'ত আছে আমি কোনো নাজানো এতিয়া শুকানজুৰিয়ে পাম নে জলাজুৰিয়ে পাম নে তিতাজুৰিয়ে পাম নেজানো আহি আছো এতিয়া এইটো ৰাস্তাত আহি আহি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান পাই গলোহি এইয়া পুৰা আহি আছো একদম জেগা বিচাৰি বিচাৰি নোপোৱাই হৈ গৈছো আৰু তাৰপিছত তেনে পাইছোহি আৰু দেই সোমাইছোহি আৰু কথাই নুফুটা হৈ গৈছে কি ঐ আমাৰ পাৰ্টিটো মানে এইখন গাড়ীত আহি আছে আপোনালোকে ভাবিছে চাগে মানুহ বুলিব এগাল দেখিছিলো অকল ডিউটি আহি আছে যে এখন গাড়ীত বুলি মানে আমাৰ এই পাৰ্টিটো এখন গাড়ীত আহি আছে তো বেছি কথা নকওঁ চাই যাওক ভিডিঅ' নবনাওঁ বুলি ৰখি দিওঁ কিন্তু জেগাবোৰ ইমান ধুনীয়া লাগিছে নহয় মই আপোনালোকক দেখাওঁ লাগি আছে চাওক না মই একদম বাহিৰলৈ আহিছো লাগিছে আপোনালোকে চাওকচোন ফিলটো লওক না আপোনালোকে মোৰ লগতে বাহিৰলৈ যাবলৈ দৰকাৰাই নাইচোন আমাৰ ইয়াতে ইমান ধুনীয়া জেগা আছে बात तो सही है আপোনালোকে
আপোনালোকৰ যিসকলে আহিছে বাৰু আৰু যিসকলে নাই অহা এবাৰ আহিবচোন একদম মজা ঠাই দেই সঁচাকৈ কৈছোঁ আহিব এতিয়া ডাইৰেক্ট লোকেশ্যনটো পাই লওঁগৈ আৰু তাৰপিছত দেখাইছোঁ